নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটি ৰেচিপি ভিডিঅ'ৰ সৈতে পাইছিমি চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। পোনপ্ৰথমতে আপোনালোক সকলোকে পবিত্ৰ কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ। আজি এটি চিম্পল ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে বাৰু জন্মাষ্টমীৰ দিনা লুচি ঘুগনি খায়নে? আমি লুচি ঘুগনি খাওঁ। তো ভাবিলোঁ মইনো কেনেকৈ ঘুগনি বনাওঁ সেইটো আপোনালোকৰ লগত ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰোঁ। তো বলক দেৰি নকৰি আমি আৰম্ভ কৰোঁ। তো ঘুগনি বনাবলৈ লগা সামগ্ৰীখিনি হ'ল, এয়া মই মটৰ সিজাই লৈছোঁ। মটৰৰ লগতে কাবুলী বুট, আলু এটা দিছোঁ আৰু অকণমান মচুৰ দাইল দিছোঁ। মচুৰ দাইল দিলে মানে গোটা হয়, ভাল হয় মানে ঘুগনি খান, সেইবাবে। তাৰপিছত এইফালে চাব পাৰে, এয়া মই কেপচিকাম কাটি লৈছোঁ, আদা নহৰুৰ পেষ্ট, তাৰপিছত এয়া কেঁচা জলকীয়া, শুকান জলকীয়া, এয়া তেজপাত, এয়া পিঁয়াজ কাটি লৈছোঁ, মই 2টা পিঁয়াজ কাটি লৈছোঁ, আৰু এয়া বিলাহী মই এটাই লৈছোঁ। আৰু এইফালে মই পাঁচফোৰণ লৈছোঁ, এয়া হালধি পাউডাৰ, মছলা মই বেলেগ ব্যৱহাৰ নকৰোঁ। এয়া মিট মছলা লৈছোঁ আৰু এয়া জিৰা গুড়ি। নিমখটো মই এইখিনি সিজোৱাতে দি লৈছিলোঁ। তো বলক বাকীখিনি চাওঁ। ঘুগনিখিনি তেল দিবৰ বাবে এতিয়া মই গেছটো অন কৰি দিওঁ। অন কৰি কিনে কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হৈ গৈছে, গতিকে এতিয়া মই অলপমান তেল দি দিওঁ। তেল আমি বহুত বেছি ব্যৱহাৰ নকৰোঁ, আপোনালোকেও কমকৈ ব্যৱহাৰ কৰিব তেল। আজিকালি যিমান মানে বেমাৰ হৈছে, তেল চেল কমাই খাব পাৰিলে ভাল। আৰু মই জ্বালাখিনি দি দিলোঁ। এতিয়া অলপমান ফোৰণ দি দিওঁ, লগত তেজপাতখিনি দিওঁ। এতিয়া পিঁয়াজখিনি দি দিওঁ। পিঁয়াজখিনি অলপমান ৰংচুৱা হোৱালৈ ভাজি লওঁ। তো এতিয়া ইয়াত মই বিলাহীখিনি দি দিওঁ। বিলাহী আৰু কেপচিকামখিনি একেলগে দি দিওঁ। এইখিনি অলপ টাইম ভাজি লওঁ। তাৰপিছত মই আদা নহৰুৰ পেষ্টখিনি দি দিওঁ। আদা নহৰুৰ পেষ্টটো বহুত আগত দিলে মানে কেৰাহীটোত লাগি ধৰাৰ চান্স থাকে, গতিকে অলপ পিছত দি দিব লাগে, তেতিয়া আদাটো ইমান বেছি লাগি নধৰে আৰু খাবলৈও বহুত সোৱাদ হয়। এতিয়া মই ইয়াত আদা নহৰু পেষ্টখিনি দি দিম। এইখিনি হৈ গৈছে, চাব পাৰে। মছলাটো অলপমান দেৰিকৈ দি দিওঁ। মানে স্মেলটো ইমান ধুনীয়া ওলাইছে নহয়। নহৰুটো দিয়াৰ পিছত মানে বহুত ধুনীয়া গোন্ধ ওলায়। এতিয়া ইয়াত মই হালধিখিনি দি দিওঁ। আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি দি দিব। এতিয়া ইয়াত মই সিজাই থোৱা মটৰ চাউল এইখিনি দি দিওঁ। চাব পাৰে মটৰখিনি একদম চিন নোহোৱাই হৈ গৈছে, কাবুলী বুটখিনি আছে। মানে মোৰ চাগে সিজোৱাত অলপ বেছি হ'ল, হুইচেল এটা কমকৈ দিব লাগিছিল নেকি, মই 5টা দি দিলোঁ। তাৰপৰা দিনতে মানে তিয়াই থৈছিলোঁ, তাৰপিছত 4টামান হুইচেল দিলেও হ'ল হয় চাগে। তো এইখিনি অলপ পানীটো কমি যোৱাৰ পিছত মই আৰু নতুনকৈ পানী দি দিম। এতিয়া মই ইয়াত পানীটো দি দিওঁ। মই ইয়াত গৰম পানীয়ে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে আপোনালোকৰ জোখ অনুযায়ী পানীটো দি দিব। ঘুগনিটো অলপ গ্ৰেভি টাইপ হ'লে ভাল লাগে ন, গতিকে মই বৰ বেছি পানী নিদিওঁ। তো এয়া চাব পাৰে, এতিয়া ঘুগনিখন উতলিব ধৰিছে, গতিকে ইয়াত মই মছলাখিনি দি দিওঁ। মছলাখিনি দি কিনে ভালকৈ সিজাব লাগিব। এতিয়া জিৰা গুড়া দিলোঁ আৰু ইয়াত মিট মছলা। আপোনালোকে ঘৰত যিকোনো
আঞ্জাই নবনাওঁ কিয় মছলাখিনি দি কেনে ভালকৈ সিজাই ল'ব নহ'লে মানে স্বাস্থ্যৰ সমস্যা কৰে বা খায়ো ভাল নালাগে এইখিনি এতিয়া ধুনীয়াকৈ উতলিব দিম তো এয়া চাব পাৰে মোৰ ঘুগুনিখিনি হৈ গ'ল মই ইমানতে নমাই থৈ দিওঁ পিছত মানে অলপমান শুহি যায় সেইবাবে আৰু এতিয়া মই লুচি বনাই কেনে লুচিৰ লগত পৰিৱেশন কৰোঁ আৰু আপোনালোককো দেখাওক চাই থাকক তো এয়া চাব পাৰে আজি আমাৰ টেষ্টি ৰেচিপিবিধ তৈয়াৰ হৈ গ'ল এতিয়া এনেকৈ আমি পৰিৱেশন কৰোঁ যদি ভিডিওটো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এৰিছোঁ নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈ বাই বাই